গাইজ বহুত কষ্ট হৈছে আৰু গাইজ ব্ৰিজৰ সহায় যাব নোৱাৰিলো মানে এটা পুলিচে আগচি আজিও সেই কুত্তা আহিছি কিন্তু সি আহিব সি ৰাতি ফোন কৰে সি বুলি চবত চাই সোনকালে আহিব সি কুত্তা আহাক আজি চাই ল'ম গাইজ বেগ আনবা দিছি মোক এটা পানী বটল মইহে জানো ৰাতিপুৱা ঘৰত পৰিলে দিছি গম পাইছি না একো নেদেই হুপ চুপ খুল নেদে মনে মনে গুচি আহিছোঁ কি ক'ম আৰু ই একো ৰান্না কিনকে ৰান্ধলি তই নাইও আমাৰ তই আগতে নকালি নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আমাৰ চেনেললৈ টিম বিজাৰ তো আপোনালোকে থাম্বনেইল চাই চাগে গমেই পাইছে হয় আমি গুৱাহাটীকে যাই আছোঁ বলকচোন চাই থাকোঁ ভিডিঅ'টো কি হয় আমাৰ ইয়াৰো আহি গৈছে ৰ'ব বলক গাইজ চাওক বাজিছে মাত্ৰ 4টা আমি ৰাইডৰ বাবে ওলাই গ'লোঁ ঘৰৰ পৰা চাওক আকৌ গাইজ দেখাই নাই গাইজ ডাউন ডাউন সূৰ্যৰ পৰা ওলাই নাই কিন্তু আমি ওলাই গ'লোঁ গাইজ আমি নিশাচৰ ৰাতিতে যোৱাৰ মানুহ গাইজ দিয়ক অলপমান যাব গাইজ আমি আহি পদ্মনাম ভৰালি হাইস্কুল পাই গ'লোঁ চাব পাৰে এইখন ঘৰত দোকান আমাৰ গাইজ আমি বৰ্তমান আছোঁ শ্বহীদ বেদী চকত এইটো চাব পাৰে গাইজ এই লাইট জ্বলি আছে যিহেতু আহোম ৰজাৰ পুখুৰী হয় মানে গাইজ মাছ চাছ চুৰ হ'ব পাৰে নাই কাৰণে লাইট চাইট জ্বলি থৈছে দে আৰু এই মেলা ফুল কিতাপত পাগলা হৈছে পেচাব পুৰণি হৈছে বোলে গাইজ এই দাইল মোহন চালতে গাইজ গুৱাহাটীত যোৱা চালতে লংপেণ্ট মাৰি আহিছে গাইজ মই হাফ পেণ্ট মাৰি আহিছোঁ দে আৰু এই শ্ৰী গোপাল মন্দিৰ পালোঁ গাইজ এই দাইল মোহনে বোলে গাইজ লংপেণ্টটো সলকাই বোলে গাইজ কি গম পাইছি গাইজ গৰমটো অনুভৱ হৈছে ৰাস্তাৰ মাজত ভাল লংপেণ্ট সলকাই আছে কি পাগলৰ পালত পৰছে ভাল এই 7 মিনিটো আনে লংপেণ্ট সলকাব হ'লেই বোলে কমফৰ্টেবল পোৱা নাই বোলে নাই কাপোৰ গাইজ এই লংপেণ্টটো সলকাই আছে দিয়ক সি বোলে গৰম ধৰছি দে আৰু এই মেলক বোলে আপি ফোন কৰছি গাইজ গাইজ পিক আপ দেখছি ৰাতি বোলে এটাই মাংস খাইছে আৰু এটা কণী মই পনীৰ খাইছোঁ ভাল পিক আপ এই চিৰটিছ পালোঁ ৰ'ব আমাৰ চাই থাকক কি মজা জাগা গাইছ ৰাতিপুৱাই পুৱাই ভাল লাগে এটা উঠি কিন্তু চকৰি গাইছ গাইছ চ মাৰি লৈছি তুমি মানুহ নামাতা নেকি হৈছে গাইজ আমাৰ কলেজ আন ষ্টেডিয়াম বনি আছে আৰু সেইটোকে ৰ'ব দেখাই আছোঁ ৰ'ব হালদা দেখা পাইছে যদি পাইছে নাপাইছে যদি আজি ভিতৰে সোমাই নাথাকিব পিছত দেখাম বাৰু দি যাব লাগে এখন কলেজ বঢ়িয়া কলেজ গাইছ আমাৰ গাইজ আমি আহি শুৱালকুছি মেডিকেল চক পাৰ হৈ গ'লোঁ গাইজ গাইজ আমি এতিয়ালৈকে 12 কিলোমিটাৰ সম্পূৰ্ণ কৰিলোঁ আহি গাড়ী গাইজ এইগিলা মানুহগিলা যাই আছে গাইজ এইগিলা বোলে শুনামতে লাডাখত যাই আছে বোলে গাইজ আজি শুৱালকুছি পাইছে ইয়াত চাওকচোন গাইজ চব গাইজ লাডাখকে যাই আছে দিয়ক এই একদম যাই আছে গাইজ অসমৰ লাডাখ গাইজ সেই লাডাখ নহয় গাইজ আপোনালোকে ভাবা আমি যাওঁ লাডাখক যাই আছে এইগিলা গাইজ বিল্ডিং চাওক আমাৰ খেৰৰ ঘৰ দিয়ক ইয়াতে বিল্ডিঙত এচি বাগাত দি আছে গাইজ ৰিলছ বনি আছে দিয়ক এই দাইল মোহন আহিবই পৰা নাই গাইজ এখন হ'ল শুৱালকুছি জুনিয়ৰ কলেজ গাইজ লাইটেদি জিলকে থৈ দিছে গাইজ আমি আহি বংশ তিনিআলি চক পালোঁ গাইজ সূৰ্য দেৱতা উদ্ভৱ হয় দিয়াৰ কি বোলে হ'ল ঘুমটি মাৰা আজি গাইজ মোক ধোৱা নাই আজি অলপ দেৰিকৈ বোলে মোক ধুব গাইজটো চাওক এতিয়া ইয়াত গাইজ দুৰ্গা পূজা হয় বংশৰৰ এইটো মন্দিৰতে হয় গাইজ তাতে বজাৰ হয় দিয়ক মাৰাথন দিছিলোঁ গাইজ এই মেলৈ ইয়াৰ পৰাই গাইজ একদম লাহলৈকে দাউৰি গৈছিল গাইজ এটা ৱৰ্ল্ড ৰেকৰ্ড বনাইছে গাইজ বল লাহত গেলি আৰু আছে আগত জোৰকে দাউৰিছোঁ দেখা দিম গাইজ চেণ্ডেলৰ জোৰত যাই পাইছে দেহাই মৰি গৈছে
এলাই গৈছো দে এলাই গৈছো কি হৈছে ইয়াত কি হৈছে তুমি কি চালিয়া নেকি মই দতকা সৎকা হয় তোমাৰ বাবু দুখ পালা নেকি তুমি খাদ্য খাব লাগছি ভোক লাগছি গাইজ ৰাতিপুৱাই ভাত খাই আহিছিলোঁ তই এতিয়া ভোক লাগছি বন্ধুসকল আমি আহি গন্ধ পালোঁ আৰু ইফালে চাওকচোন এই সূৰ্য অলছি দিয়ক কি বুলি আজি ব্ৰেকফাষ্ট কৰি আহিছি বাৰ ঘৰৰ পে ডিউটিত আহিছি গাইজ খাব আজি আমাক আমি যাই পোৱা নাই কি হ'ব দাইল মহন এনেকৈ হ'লে কিন্তু আমি যাম গুৱাহাটীকে যাম আমি বন্ধুসকল আমি আহি শিং মাৰি পালোঁ আৰু চাওকহে দিছি আজি ৰ'দ বাপৰে বাপ এই 5:30 ইমান ৰ'দ আৰু গাইজ গুৱাহাটী যাব আছে আমাৰ আৰু গুৱাহাটী বোলে গাইজ ইয়াৰ পৰা 26 কিলোমিটাৰ চেছ এই চাব পাৰে এখনত 26 কিলোমিটাৰ আছে আৰু চাহ খাই আছোঁ গাইছ বিস্কুট লৈ আহিছোঁ এটকা পেকেট দিছোঁ আৰু খাব আহিছোঁ দিয়ে গল্পখিনি দে আৰু নাই কিমান দিম হ'ব দে এই কুত্তা এই বিস্কুট দিছোঁ ই বোলে মেৰিগ'ল্ড নাখায় গুড্ডে লাগে চাওঁ গুড্ডে খাৱা এই গুড্ডে ই ভাল গাইজ আমি আহি লখিমী হোটেল পালোঁ এই চাব এখন এটা মানে বিশেষ খবৰ দিয়া আছে আমাৰ মানে কেইটামান চলি আৰু কেইটামান মানুহ মানে বহুত আৰ্থিকভাৱে সহায় কৰিছে ৰাইডটোত হয় গাইজ নামকেইটা হ'ল এটা হ'ল ধ্ৰুৱজ্যোতি কলিতা এটা হ'ল বিকাশ কলিতা এটা হ'ল যুগল পণ্ডিত সি আমাৰ লগৰ এই চালিয়া এটা আৰু এটা কংকন বৰ্মন সি বহুখিনি সহায় কৰিছে আৰু দেৱ চালিয়া থেংক ইউ গাইজ আৰু বহুত দূৰ আছে গাইজ ইয়াৰ পৰা দক তেওঁলোকে যে ইমান সহায় কৰিছে তোৰ বাবে গাইজ আমি আহি দতৰা পালোঁ গাইজ চাব পাৰে গাইজ বহুত গাড়ী গাইজ দিগদাৰ হয় গাইজ ইমান গাড়ীৰ মাজত চাইকেল চলোৱাটো হ'লেও যাম আমি গাইজ বন্ধুসকল আমি আহি গণেশ মন্দিৰ পালোঁ আজ্ঞাথুৰিৰ আৰু বেছি নাই গণেশ বাপাই নিলি হ'ল আৰু এই গাড়ীখনত ধৰি গাইজ ক'ব নোৱাৰি আকৌ গণেশ মন্দিৰ গাইজ চাব পাৰে গাইজ এইটোৱে গণেশ মন্দিৰ আজ্ঞাথুৰিৰ ইয়াৰ পৰা আৰু বেছি কিলোমিটাৰ নাই গণেশ সেৱা কৰক চবে এটা গাইজ চাব পাৰে শৰাইঘাট ৰণ স্মৃতি উদ্যান ইয়াতে গাইজ আহোম আৰু মোগলৰ যুদ্ধ হৈছিল গাইজ এখন উদ্যান হয় চাব পাৰে শৰাইঘাটৰ যুদ্ধ গাইজ ইয়াৰ পৰাই আৰম্ভ হৈছিল এতিয়া আমি অলপমান যাওঁ গাইজ দেৰি হৈছে গুৱাহাটী যাই পাব লাগিব গাইজ দক গাইজ আমি আহি আমিনগাঁৱৰ ইক' পাৰ্ক পালোঁ গাইজ গাইজ ইয়াত আৰ্মিগিলা থাকে মই জনামতে ভালকৈ নাজানো আৰু গাইজ ইমান জ্ঞান নাই এইগিলাৰ ওপৰত চাওক ইয়াত আৰ্মিগিলা খেলা চেলা খালে গাইজ এই খেলা খালি আছে ভলীবল গাইজ এই টেবলাখনৰ বেটা আপি হাই দিছে গাইজ গাইজ আমি ফেমাছ দিয়ক গাইজ এই মেলৈ আপিটোক বাই বাই দিছে বোলে গাইজ মাতছি দিয়ক আমাৰ এটা চাল আছে ন গাইজ ৰ'দ অলচি কিছু গাইজ ই ভাত চাত খাই আহিছে আজি গাইজ দিম বুলি আহিছে আমাক গাইজ আমাৰ এইগিলা ফেন বোলে গাইজ গাইজ একদিন মিট আপ দিব লাগিব দিয়ক গাইজ আমি এতিয়া পালোঁ আমিনগাঁৱৰ শনি মন্দিৰ এইটো দেখিব পাৰে গাইজ সন্মুখত মোৰ গাইজ এতিয়া দিয়ক শনি মন্দিৰ আমিনগাঁৱৰ সকলোৱে এটা এটা সেৱা কৰলক আৰম্ভ কৰিছোঁ আপোনালোকৰ বাবে গাইজ এখন বুম পাহাৰ আগেদি অলপ অলপ ভাগৰো ধৰিছে কিন্তু আমি যাম চকুৰে আঁচুতি
या बातेरे শুকুলায় যাক দাওর নামে মই চমকো পালো সেট পোস্ট পালো গাইস আইছো কিন্তু এই বেলেগ বস্তু গাইস যা ই বেয়া বস্তুৰ মাল পাল আর ভাগাত দছি হের ভাগাত সাগান নাই ভাল বন্ধুসকল চাব পাৰে আমি আহি আমিনগাঁও চেক পোষ্ট পালোঁ গাইজ আৰু বেছি নাই ইয়াৰ পৰা আৰু বিৰাট গাড়ী গাইজ অনলি বাছে বাছ গাইজ এইগিলা মন্দিৰ চন্দিৰ আহিলে ইয়াতে থাকে দিয়ক আমিনগাঁৱৰ ইয়াতে থাকে এই মোদী আহি ইয়াতে আছিল গাইজ চেক পোষ্ট পালোঁ গাইজ চাব পাৰে গাইজ এই গাড়ীকেইটা ধৰি কথা ক'ব নোৱাৰি দিয়ক বেচা নাপোৱাৰ চাওগে গাড়ী কি লম্বা গাড়ী গাইজ কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই সেইটো জ্বলি আছে কিবা চিগনেল মাষ্টি বোলে গাইজ আমি আহি গাইজ চিগনেল দি দিছি মই চমকো উশাহৰে গহনত তোমাৰে বন্ধুসকল পালোঁ দিয়ক আহি শৰাইঘাট দলং এইখনে দিয়ক বহুত এটা আশা আছিল গাইজ চাইকেল লৈ যাবা আহি পালোঁ দিয়ক চাব পাৰে গাইজ দেখছি শৰাইঘাটৰ ওপৰত চাইকেল চলি আছোঁ গাইজ ইভাগে পানী গাইজ মহাপুত্ৰ আৰু ইয়াত আমি চাইকেল চলি ফাইনেলি আমি শৰাইঘাট দলং পাৰোঁ গাইজ কেংকে লৰে তুমি দলংখন গাইজ এই লাচিত লৈ আহি গৈছোঁ আমি গাইজ কাম ডাউন দুটাই ব্রিজের উপর ফটো উঠি আছিল তলর পে পুলিশে গেছি গেদি আছে পুলিশে ও মার খাবো পুলিশে মারবো পুলিশে এ তলর পে গাইজ দলঙত বেছি ভিডিঅ' কৰিব নলোঁ গাইজ পুলিচ এটা খেদছি গাইজ এনে ফিৰি আহিলোঁ দিয়ক বেচা নাপাব আৰু গাইজ হাজাৰতো চাওক গাইজ পেডেল নামাৰাকৈ আহিছোঁ গাইজ অট'মেটিক গাইজ আপ আছে না ডাউনত দেখি আহি আছোঁ আমি সেয়াৰ গাইজ বহুত আগত গেল মই যাই আছোঁ দিয়ক গাইস আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব গাইজ গাইস বহুত কষ্ট হৈছে আৰু গাইস ব্ৰিজৰ সহায় যাব নোৱাৰিলোঁ মানে এটা পুলিচে আগছি তাতে কিবা চুইচাইড টুইচাইড কৰিব খুজিছিল নেকি মানে ডিউটি কৰিছে পুলিচৰ কৈছে আৰু ইয়াতে যাব নাংগে আৰু গুচি যা হয় মই আৰু ক'লোঁ হয় লগ আছে তাৰপিছত কৈছে এই হয় নাংগে যা মানে কিবা কোনোবাই কিবা সেই হৈছিল নেকি অঘটন চঘটন হৈছিল নেকি সেইকাৰণে মানে ডিউটি কৰি আছে পুলিচকেইটাই যাব দিয়া নাই দিয়ক